কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৌস্তভজ্যোতি বৰা। কেনেকুৱা খবৰ? আপোনালোকে ভালনে আছে? আপোনালোকে ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি গৈ আছোঁ এতিয়া মাছ কিনিব। মাছ অকণ কিনি লওঁ বজাৰগাঁও চিন্তাতে। মাছ কিনিলে আজি বজাৰ মাছ খাম আৰু। আহক মাছ কিনি লৈ আহোঁ। আধা কেজি 100 টকা ন? আধা কেজি দি দিয়ক পামপ্লেট। লৈ ল'লোঁ, গুগল পে' কৰি দি দিওঁ। গুগল পে' তই গুগল পে' কৰি দিওঁ 100 টকা। বলক ঘৰলৈ যাওঁ। চিন্তা কৰি আছোঁ মাছখন কিহে বনাওঁ এতিয়া। আজি বিলাহীও আনিব নহ'লে, বিলাহী ওলোৱাই নাই। বিলাহী যিডালে দাম। এই মাছ লৈ ল'লোঁ, এতিয়া যাম ধুনীয়াকৈ মস্তিকৈ বনাম। আৰু দুপৰীয়া সাজ মাছ ভাত, মাছৰ জোল। বিলাহী নিমিলি আহিছিলোঁ আজি বজাৰগাঁও চিন্তা, বিলাহীয়ে ওলোৱা নাই। আজি চব্জি দোকানী অহাই নাই এতিয়ালৈকে। আহোঁতে কেইটা বাজিব ঠিক নাই। সেই গতিকে ঘৰলৈ গৈ থকাই ভাল। আলু, আদা, ৰচুন, পিঁয়াজ যি আছে তেনেকৈ দুপৰীয়া সাজ মাছৰ লগত, মাছৰ জোল খাম। এতিয়া ফাইনেলি ৰুম আহি পাই গ'লোঁ। চাইকেল লৈ গ'লোঁ। মাছকণ এইকণ মাছটো লৈছা, মাছটো লৈছা, মাছটো লৈছা, মাছটো লৈছা। বোলা মাৰ ওচৰত দিবা বোলা। এতিয়া মাছখিনি ওলাব লৈছোঁ। ইয়াতে দিছোঁ এটা ৰচুন, এইখিলা আপোনাৰ এইটো কি বুলি কয় আদা, তাৰপিছত 3টা পিঁয়াজ, তাৰপিছত আপোনাৰ ধনিয়া গুটি এচামুচ, তাৰপিছত আপোনাৰ বাঁহৰ গাজ আছে যে, বাঁহৰ গাজ পিচি থৈ দিয়া বাঁহৰ গাজ এচামুচ দি দিছোঁ। সেই লগতে এইখিনি মিক্সিত ধুনীয়াকৈ কৰি থৈছে। এতিয়া মাছ এইখিনি পাম্পলেট মাছ ধুই পেলাই থৈ দিলোঁ। এতিয়া এইখিনি বস্তু এতিয়া ইয়াতে দি দিলোঁ। ধুনীয়াকৈ মছলাখিনি ইয়াতে মিক্স কৰি দিলোঁ। প্ৰতিটো জেগাতে এনেকৈ অলপ লগাই দিয়ক। দি পেলাই আপুনি আধা ঘণ্টা থৈ দিয়ক ধুনীয়াকৈ। তাৰপিছত ইয়াতে নিমখ এচামুচো দিয়া হৈছে। মাছটোতো বনাই আছোঁ, মাছৰ কি হৈছে কি হোৱা নাই এবাৰ চাই লওঁ আহক। মাছৰ কেৰাহীতে আছে বুক বুককৈ উতলি পেলাই মাতি আছে চাগে। ঢাকনিখন গুচা মোক জলদি। জুই হ'ল বুলি ইমানো গৰম হ'ব নালাগে আৰু দেই। কেনেকুৱা হৈছে ঐ? কালাৰটো ভালে হৈছে ন? বাঁহৰ গাজ, আলু, মাছ, বিলাহী কেনেকুৱা লাগিব খাব নি? লওক খোৱা। ভাল লাগিছে পিচটো। ফাইনেলি মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া গেছ বন্ধ কৰি দিলোঁ। তাৰপিছত ইয়াত ঢাকন লগাই দিলোঁ। আকৌ ইয়াতে থলোঁ। হৈ গ'ল এতিয়া ধুনীয়াকৈ।
মাছৰ তৰকাৰী হৈ গ'ল। ভাত আৰু ধুনীয়াকৈ আৰু কি বুলি কয় এইটো আপোনাৰ বাঁহৰ গাজৰ সৈতে মাছৰ তৰকাৰী ধুনীয়াকৈ খাম। আপোনালোকেও বনাই মেলি খাব বা খাম ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আমাৰ ইয়াত হৈ গ'ল মাছ। এতিয়া মাছৰ মূৰা, আলু আৰু ইয়াতে গোটেইখিনিতে আছে আপোনাৰ বিলাহী পেষ্ট আৰু মছলাখিনিতো আপোনালোকক দেখুৱাইছোৱেই। তাৰপিছত আপোনাৰ এইটো হৈ গ'ল বাঁহৰ গাজৰ সৈতে মাছৰ জোল। এতিয়া মই খাই টেষ্টি কৰি চাওঁ কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। আপোনালোকে ভিডিঅ'টো চায়ো থাকিব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে বনাই মেলি খাব। এতিয়া খাইছোঁ। প্ৰথমতে এটা কাম কৰি নেমু অকণ চেপি লওঁ। নেমু অকণ চেপিলে সোৱাদেই হ'ল। বঢ়িয়া টেষ্টি হৈছে। পিঠা অকণ খাই চাবা নেকি? চোৱাচোন কেনেকুৱা হৈছে, খাই চোৱা। পৰা মাংস ভাল লাগিছে? ধুনু লাগিছে? ধুনু লাগিছে? এইটো খাই চোৱা। এইটো খুৱাই দেখুৱাই আপুনি ল'ৰাই খাব এতিয়া। ভাল লাগিছে? বঢ়িয়া হৈছে। খালি আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো বনাওঁতে ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে, সেয়ে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ছাপোৰ্ট কৰিব আপোনালোকে, এটা আগবাঢ়ি যাওঁ। সেইখিনিতে মই